বাৰ্বি আজি পাৰিবা না পৰীক্ষাত তুমি আজি একদম পঢ়ি মেলি আহিছা ন সেইকাৰণে দেৰিকৈ আহিলা আজি স্কুললৈ একদম টাইমত আহিছা আমিতো অথনিতে আহিলোঁ আজি অংক পৰীক্ষা আছে নহয় পুৰা লিখিবা চাগে ন পুৰা ভালকৈ প্ৰেক্টিচ কৰি আহিছা এইবাৰ চাগে তুমি 100 পাবা সময় পৰীক্ষা তুমি 96 পাইছিলা নহয় বাকী মই সময় পৰীক্ষা 98 পাইছিলোঁ 96 মানিহে পাইছিলে অঁ আজি কথা নাজানো আজি প্ৰেক্টিচ কৰি আহিছোঁ আৰু পাহৰি নোৱাৰো একো নাজানো আমাৰ যে সদায় ফাৰ্ষ্টৰ দিনাই অংক থাকে ন মোৰ যে খঙে উঠি যায় একদম মানে টান ছাবজেক্টটো থাকিব অংক কৰি মই ইমান টান পাওঁ লাষ্টৰ দিনা থাকিলেও হৈ যায় টান পৰীক্ষাটো মানে আগতে দি দিব বাকী ভালে আকৌ টান পৰীক্ষাটো আগে থাকিলে তেতিয়া যে টেনশ্যন গুচি যায় আৰু ইজিকেইটাৰ পিছত থাকিলে বেছিয়ে ভাল সেইকেইটা আমি ভালকৈ পৰীক্ষা দিব পাৰোঁ মোৰ কাৰণে বাৰু অংকটো ভালেই লাগে আজিকালি আগতে ময়ো ভয় খাইছিলোঁ তোমাৰ নিচিনাকৈ বেছি ভয় নকৰিবা বুজিলা প্ৰেক্টিচ কৰিলে ধুনীয়াকৈ পাৰিবা আজি মোৰ পৰীক্ষা ভালেই হৈছে পাই অংকখিনি মই কৰিব পাৰিলোঁ 80 মানটো পাই যাব লাগে যিমান ভাবিছিলোঁ তাতকৈ ভালেই হ'ল আৰু এতিয়া বাকীকেইটা পৰীক্ষা ভাল কৰিব লাগিব বাকী ওলালেচোন পৰীক্ষা নপৰা তাই চাগে অংক একো কৰিবই নোৱাৰিলে সেইকাৰণে আগতেই ওলাই আহিলে মোৰতো পৰীক্ষা বহুত ভাল হৈছে এতিয়া মই পাখি আগত নকওঁ পৰীক্ষা একেবাৰে বেয়া হ'ল বুলি কৈ দিম মই যেতিয়া ৰিজাল্ট দিব তেতিয়া গম পাব আজি মই ভালকৈ ইমান লিখিব নোৱাৰিলোঁ বুলি কৈ দিম আজি বাৰ্বি ইমান জলদি ওলালে যে মোৰ পৰীক্ষা ভাল হ'লেও মই তাইৰ আগত বেয়া হৈছে বুলিয়ে ক'ম তাই এবাৰ ভাবি থাকে নহয় মই অংক একেবাৰে নোৱাৰোঁ বুলি সেইকাৰণে মই পাৰিছোঁ বুলিও নকওঁ তাইক নাই পৰা বুলিয়ে কৈ দিম ভালকৈ কৰিব নোৱাৰিলোঁ কাৰণে জলদি ওলালোঁ বুলি কৈ দিম বাৰ্বি তোমাৰ পৰীক্ষা চাগে পুৰা ভাল হৈছে ন মই যে একো ভালকৈ কৰিবই নোৱাৰিলোঁ সঁচাকৈ সেইকাৰণে মই অথনিতে ওলাই আহিলোঁ পাছ কৰিম নে নকৰিম জানো মোৰ পৰীক্ষা ইমান ভাল নাই হোৱা এবাৰ যোৱাবাৰ নিচিনাকৈ মই 1 নম্বৰ কৰিবই পৰা নাই আজি মই 5 নম্বৰ মানে এৰিয়ে দিলোঁ আৰু বাকীবোৰ ভুলো হ'ব পাৰে সেইকাৰণেতো সোনকালে ওলালোঁ পেপাৰখন টান আহিলে ন এই বাৰ্বিজনী যে বহুত এক্টিং কৰিব পাৰে দেই পেপাৰখন টান আহিলে বুলি এনেই ক'ব আহিছে তাই মোৰ কাৰণে ইজি হৈছে তাইৰ কাৰণে কি টান হ'ব নেকি তাই মানে মোক এনেই ক'ব আহিছে একো নাই কৰা বুলি গন্ধুৰজনী বাৰ্বি আৰু পাখি ওলালেইচোন মই নকওঁ আজি মোৰ পৰীক্ষা ভাল হৈছে বুলি ইহঁতক আজি মই কাকোৱে নকওঁ পৰীক্ষা মই চবকে বেয়া হৈছে বুলিয়ে ক'ম যেতিয়া ৰিজাল্টৰ নম্বৰ পাম তেতিয়া গম পাব চবেই আজি মই যিমান ভাবিছিলোঁ তাতকৈ বেছিয়ে পাৰিলোঁ ভাল লাগিছে মনটো সেইকাৰণে এতিয়া ইহঁতৰ আগত মই বেয়া হৈছে বুলি কৈ দিম বা জংকি তুমি ইমান হাঁহি আছা যে তোমাৰ পৰীক্ষা পুৰা ভাল হ'ল চাগে ন আজি অংক ভালকৈ পাৰিলা চাগে ন তুমি মোৰ যে পৰীক্ষা বেয়া হৈছে সময় পৰীক্ষা ইমান ভাল হৈছিলে ভাবিছিলোঁ বছৰীয়া পৰীক্ষা ভাল কৰিম তোমাৰ চাগে পুৰা ভাল হৈছে ন পাখি বাৰ্বি মোৰ পৰীক্ষা বেয়া হৈছে সেইকাৰণে মই হাঁহি আছোঁ কিবা আজি পেপাৰখন ইমান টান আহিলে ন মই একো নোৱাৰিলোৱে ভালকৈ সেইকাৰণে আৰু কিনো মন মাৰি থাকিম সেইকাৰণে এনেই হাঁহি আছোঁ মই জমনি লাগিছে মানে পাখি কথা বাৰু নাজানো বাৰ্বিয়ে পৰীক্ষা বেয়া হৈছে বুলি এনেই কেনে কৈছে আকৌ তাই মোৰে আজি পৰীক্ষা ভাল হৈছে তাই ইমান অংক পৰাজনী তাইৰ পৰীক্ষা বেয়া হ'ব নেকি চব এক্টিং মানে আজি গম পাইছোঁ নহয় সেইকাৰণে ময়ো এক্টিং কৰি থাকোঁ আজি মোৰ ছ'চিয়েল চায়েন্স পৰীক্ষা ভাল হৈছে আজি মই বাণীকো নকওঁ ভাল হৈছে বুলি বাণী ইমান পাৰে সেইকাৰণে ময়ো ভালকৈ ভাল ৰিজাল্ট কৰিব লাগিব আৰু ভালকৈ পঢ়িম মই বাণী আজি তোমাৰ পৰীক্ষা কেনেকুৱা হ'ল গোটেই পেপাৰখনেই কৰিলা চাগে ন আজি যে মোৰ অকণমান বেয়া হৈছে অংক পৰীক্ষাটো বাৰু ভালেই হৈছে কিন্তু মই আৰু অলপ ভাল কৰিম বুলি ভাবিছিলোঁ অলপ নোৱাৰিলোঁ আকৌ জংকি মোৰো বাৰু ভালেই হৈছে কিন্তু এতিয়া কিমান পাওঁ নাজানো নহয় কেইটামান ভালকৈ লিখিব নোৱাৰিলোঁ কৰাটো গোটেইখিনিয়ে কৰিছোঁ দুটামান অকণমান লিখাটো ভাল নাই হোৱা এতিয়া ৰিজাল্ট দিলেহে গম পাম আৰু কেনেকুৱা হৈছে বা তুলি বাণী জংকি বাকী চবেই ওলালে মানে মই সিহঁতক আজি পৰীক্ষা বেয়া হৈছে বুলি ক'মগৈ ভালেই হৈছে মোৰ পৰীক্ষা সিহঁতক মই একদম বেয়া হৈ কৰি দিম সেইকাৰণে ইমান দেৰিলৈকে বহি আছিলোঁ বুলি ক'ম বেলমাৰলৈকে জংকিয়েতো ছ'চিয়েল চায়েন্স পাৰে তাই যে পৰীক্ষা বেয়া হৈছে বুলি কৈছে সঁচাকৈ হয় জানো মোৰ যে বিশ্বাস হোৱা নাই আজি যিখিনি আহিলে সেইখিনিতো তাইও পাৰে মোৰ মতে তাই এনেই কৈছে তেনেহ'লে ময়ো এনেই ক'ম
কাইলৈৰ পৰা মোৰ পৰীক্ষা বেয়া হৈছে বুলি মই এনেই কৈ দিম চবকে। আৰু মই এবাৰ ভাল ৰিজাল্ট কৰিবই লাগিব, টপ কৰিবই লাগিব। বাকী ছাবজেক্টবোৰ আছে নহয়, সেইকেইটা মই আৰু ভালকৈ পৰীক্ষা দিম। মই এবাৰ 1 নম্বৰ হ'বই লাগিব। বাৰ্বি বা তুমি বেল মৰাৰ পিছতে ওলাইছা, আমি অথনিতে ওলালোঁ, মানে 10 মিনিটৰ আগত। পূৰা লিখিলা চাগে ন, সেইকাৰণে বেল মৰালৈকে বহি থাকিলা। কোৱাচোন আজি তোমাৰ পৰীক্ষা কেনেকুৱা হৈছে? পাখি মই একো পৰা নাই কাৰণে এনেই বহি আছিলোঁ আকৌ মনত পেলাই। ইমান দেৰি মনত পেলালোঁ, ইমান ভাবিলোঁ, মনতে নপৰিলে জানা। ভাবিছিলোঁ ভাবি লিখিম বুলি, লিখিব নোৱাৰিলোঁ। তাৰপিছত মিছে বহীখন টানি লৈ ল'লে। জানাইচোন মই ছচিয়েল বেছি ভালকৈ নোৱাৰোঁ বুলি। অংক আৰু বিজ্ঞানহে পাৰোঁ, এইবাৰতো অংক পৰীক্ষা বেয়া হৈছে। বানি তুমি চাগে পুৰা পাৰিলা ন? পাখি জংকি তুলি তোমালোকে চবৰে ভাল হৈছে চাগে। নাই বাৰ্বি, ৰিজাল্ট দিলেহে গম পাম। ভাল নাই হোৱা ইমানকৈ। তোমাৰ পৰীক্ষা যিমান ভাল হৈছিলে। মোৰো একেই, মোৰো ইমান ভাল নাই হোৱা। জংকি পাখি হয় নেকি? ফাইনেল এক্সাম কাৰণে পেপাৰো ইমান টানকৈ দিছে ন? হ'ব ব'লা আমি এতিয়া টিফিন খাই লওঁগে। এইবাৰ মানে চবেই এক্টিং কৰিছে, মই জানো নহয়। চবেই মিছা কথা কৈ আছে। ময়ে মিছাকৈ কৈছোঁ আৰু সিহঁতে মিছাকৈ কৈছে। পৰীক্ষা বেয়া হৈছে ভাল হৈছে বুলি। বেয়া হ'লে মানে ভাল হৈছে বুলি কয়, আৰু ভাল হ'লে মানে বেয়া হৈছে বুলি কয়। মোৰ কথা কোনো নাজানে, মোৰ যে পৰীক্ষা চব ভাল হৈছে। বানি আজি তোমাৰ এক্সাম কেনেকুৱা হ'ল? ভাল হ'লনে? গোটেইবোৰ কৰিব পাৰিলা নাই? মা আজি মোৰ এক্সাম ভালেই হৈছে, চবেই কৰিছোঁ। এতিয়া নম্বৰ কিমান পাওঁ নাজানো নহয়। মই পুৰা চেষ্টা কৰিছোঁ 1 নম্বৰ হ'বলৈ। বানি আৰু বাকী পৰীক্ষাকেইটা ভাল কৰিবলৈ চাবা। একদম ধুনীয়াকৈ পঢ়ি যাবা, তেতিয়া চিন্তা নাই আৰু পৰীক্ষা যি আহিলেও পাৰিবা। বুজিলা? গোটেই কিতাপখন ভালকৈ এবাৰ পঢ়ি চাবা। প্ৰশ্নবিলাক পঢ়িলেও কিতাপখন এবাৰ এনেই ৰিডিং দি চাব লাগে, তেতিয়া ভাল। আৰু বাকী লগৰবোৰ কেনেকুৱা হ'ল? জংকিহঁতৰ কেনেকুৱা হৈছে? মা জংকি পৰীক্ষা বেয়া হৈছে বুলি কৈছে, কিন্তু তাইতো ছচিয়েল চায়েন্স পাৰে ভালকৈ। তাইৰ পৰীক্ষা কেনেকৈ বেয়া হ'ব? আৰু আজি পেপাৰখনো ভাল আহিছে, চব পৰাই আহিছে, মানে তাই এইখিনি পাৰে। মোৰ মতে যে তাই যে মোক এনেই কৈছে জানা মা, বেয়া হৈছে বুলি এনেই কৈছে। বানি পৰীক্ষা হলত লগৰ চগৰবোৰ ভাবি থাকি লাভ নাই, বুজিলা? তেনেকৈ জংকি ভাবিছে চাগে, জংকিয়ে ভাবিছে কেনেকৈ ৰিজাল্ট ভাল কৰোঁ। সেইকাৰণে তুমি এতিয়া এবাৰ ভাবিবা কেনেকৈ চবকে হৰুৱাই 1 নম্বৰ হোৱা। যিমানখিনি পাৰা চেষ্টা কৰা। তুমি এবাৰ ভাল ৰিজাল্ট কৰিবই লাগিব। মা মই এবাৰ ভালকৈ পঢ়িছোঁ। বানি তুমি আৰু মই এবাৰ চেষ্টা কৰিবলৈ চাম, বুজিলা? ব'লা এতিয়া কিবা এটা খাই ল'বা, আকৌ পঢ়িব লাগিব নহয়। কালি জংকিক মই এটা উত্তৰ কৈ দিলোঁ, আজি মই কাকো একো নকওঁ। কোনোবাই কিবা সুধিলেও মই কৈ দিম। তুলিক 2টা কুৱেশ্যন কৰি দিলোঁ, আজি সুধিলেও মই ভুলকৈ কৈ দিম। আৰু মই কাকোৱে নকওঁ আজি, মই নুসুধোঁ আৰু মোক সুধিলেও কাকো নকওঁ। বেছিকৈ সুধি থাকিলে ভুলকৈ কৈ দিম। মুঠতে মই ভাল ৰিজাল্ট কৰিবই লাগিব। মই এইবাৰ 3 নম্বৰ গ'লেও হ'ব, বাণীটো মই হৰুৱাব নোৱাৰিমেই। আৰু বাণীৰ পিছত বাৰ্বি হ'ব পাৰে, নহ'লে বাৰ্বি ফাৰ্ষ্ট হ'ব, বাণী ছেকেণ্ড হৈ যাব পাৰে। মই এইবাৰ 3rd হ'ব পাৰিলেও বহুত। জংকিহঁতক মই হৰুৱাবই লাগিব। জংকি তুলি আজি মই কাৰো লগত ভালকৈ কথা নাপাতোঁ, পৰীক্ষা দিয়াৰ পিছতে কথা পাতিম। মায়ে কৈছিলে নহয় পৰীক্ষা দিবলৈ আহিলে বেছিকৈ কথা পাতি থাকিব নালাগে বুলি, নহ'লে মই চব পাহৰিয়ে থাকিম। সেইকাৰণে মই এতিয়া কাকো মাতি নাথাকোঁ। এতিয়া যাওঁ পৰীক্ষা হলতে বহি থাকোঁগৈ। পাখিৰ লগতে কথা পাতি নাথাকোঁ, নহ'লে ক'ব নহয় এইটো দেখাবা সেইটো দেখাবা বুলি। মই আজি কাকো নেদেখাওঁ, চব মই নিজে নিজে কৰিম আৰু বেলেগকো নেদেখাওঁ। আজি জংকিজনী মানে মোক মতাই নাই ভালকৈ, বাণীজনীও নাই মতা। সিহঁতে ভাবিছে চাগে আজি মই সিহঁতৰ আশাতে পৰীক্ষা দিবলৈ আহিছোঁ বুলি। আজি মই চব ভালকৈ পঢ়ি আহিছোঁ, যি পাৰোঁ নিজে লিখিম, মই কাকো সুধি নাথাকোঁ। সেইকাৰণে মানে আজি জংকিয়ে মোক মতাই নাই। বাণী জংকি পাখি আজি যে ইমান ভাল লাগিছে ন, আমাৰ পৰীক্ষা শেষ হৈ গ'ল। সঁচাকৈ এতিয়া আমি পঢ়িব নালাগে আৰু। মইতো আজি একদম ধুনীয়াকৈ টিভি চামগৈ, ঠিকছে কাৰ্টুন চাম আজি। তাৰপিছত মাৰ লগত বজাৰ কৰিবলৈ যাম। আৰু ফুৰিবলৈ যাম আকৌ, আইতাহঁতৰ ঘৰলৈ যাম, এনাইহঁতৰ ঘৰলৈ যাম। শুনা আমি চবেই ক'ৰবালৈ ফুৰিবলৈ যাম, ভাল হ'ব ন? কিমান মজা লাগিব সঁচাকৈ। তুলিহঁতৰ ঘৰৰ ফালে ধুনীয়া জেগা আছে নহয়, আমি আকৌ তাতে ফুৰিবলৈ যাম দেই, মজা লাগিব। পাখি নেহা তোমালোকে 8লৈ পোৱাৰ পিছত বেলেগ স্কুলত যাম বুলি কৈছিলা নহয়, সঁচাকৈ যাবাগে নেকি? তোমালোক গুচি গ'লে বহুত বেয়া লাগিব, নাযাবা না, ইয়াতে পঢ়িবা আকৌ। আমি চবেই একেলগতে পঢ়িম, একেখন স্কুলতে। তুলি মই বাবাক নাযাওঁ বুলি কৈ দিলোঁ, মোৰ যাবলৈ মন নাই তোমালোকৰ এৰি, মই ইয়াতে থাকিম। আমি কলেজত পঢ়িলেও আমি একেখন কলেজতে পঢ়িম দেই, আৰু আমি জল্দি কলেজ পায়ে যাম ন। ৱাও বাৰ্বি কথা এটা পাহৰিয়ে গৈছে নহয়,
তুমি আমাক কি কৈছিলা ছমহীয়া পৰীক্ষা হওঁতে আমাক তুমি বছৰীয়া পৰীক্ষা ফুচকা খুৱাম বুলি কৈছিলা নহয় আজি খুৱাবা নাই ফুচকা ছমহীয়া পৰীক্ষা তুমি 10 টকা খুৱাইছিলা আজি তুমি 20 টকা খুৱাব লাগিব বলা বলা আমি এতিয়া ফুচকা খাওঁগে জংকি তুমি মানে মনত থৈ দিছা ন মোৰো মনত আছে বাৰ্বি কি হ'ল তুমি ইমান চিন্তা কৰিছা যে হ'ব হ'ব আমি এনেহে কৈছো বলা আজি মই তোমালোকৰ কাৰণে চবৰ কাৰণে কিবা কিবি লৈ আনিছো ঘৰত বনাই মায়ে দি পঠিয়াইছে আমি চবে এতিয়া বলা একেলগে টিফিন খাই লওঁগে বলা বলা ময়ো তোমালোকৰ কাৰণে কাপ কেক লৈ আনিছো চবৰ কাৰণে